ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহাবিস্ফোৰণ জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নাছিল জুবিন গাৰ্গক হত্যা কৰা হৈছিল জুবিন গাৰ্গৰ মৃত্যু হৈছে এক হত্যাকাণ্ড এই কথা আমি আৰু জুবিন গাৰ্গক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হত্যা কৰা বুলি বিধানসভাত আনুষ্ঠানিকভাৱে মন্তব্য কৰাৰ পিছত আজি লোকসভাৰ মজিয়াত দেশৰ সংসদৰ মজিয়াত যোৰহাটৰ সাংসদ বিৰোধী উপদলপতি কংগ্ৰেছ দলৰ উপদলপতি গৌৰৱ গগৈয়ে ক'লে যে জুবিন গাৰ্গ গৈছিল ছিংগাপুৰলৈ বিদেশ মন্ত্ৰালয় কেন্দ্ৰৰ বিদেশ মন্ত্ৰালয় আয়োজন কৰা এটা অনুষ্ঠানলৈ যে জুবিন গাৰ্গক ছিংগাপুৰত এজন ব্যক্তিয়ে হত্যা কৰিছিল আৰু 4-5 জন ব্যক্তিয়ে সহায় কৰিছিল জুবিন গাৰ্গক হত্যা কৰা হৈছিল তাত কোনো দ্বিধা নাই তেওঁ বাৰম্বাৰ এই কথাটো দোহাৰিছে আৰু গোটেই ঘটনাটোৰ যি তদন্ত চলি আছে সেয়া এটা হত্যাকাণ্ডৰ তদন্ত চলি আছে ভাৰতীয় ন্যায় সংহিতাৰ 103 নং ধাৰাৰ যেতিয়া আমি দেখাই নাই চাৰ্জশিটখন কি হ'ব মোক এনেকে এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে আৰে দিস ইজ অন ৰেকৰ্ড এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিস ইজ এ মাৰ্ডাৰ আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো এজনে মাৰিছে আনকেজনে সহযোগিতা কৰিছে নমস্কাৰ মই দীপ জুবিনদাৰ ন্যায়ৰ বাবে আমাৰ মুখ্যমন্ত্ৰীয়ে কেইদিনমান ঘোষণা কৰিছিল যে জুবিনদাক এজনে মাৰিছে আৰু 4 জনে সহায় কৰিছে জুবিনদাক কোনে মাৰিছিল সেমকানুৱে মাৰিছিল নে সিদ্ধাৰ্থ শৰ্মাই মাৰিছিল নে শিখৰ জ্যোতিয়ে মাৰিছিল এইটো কথা আলোচনা কৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ গৌৰৱ গগৈ ডাঙৰীয়া আজি ঘোষণা কৰিছে যে হত্যাকাৰীক শাস্তি দিবলৈ লাগিব অতি সোনকালে শাস্তি দিবলৈ লাগিব আৰু মুখ্যমন্ত্ৰীয়ে যেনেকৈ কথা কৈছিল হত্যাকাণ্ড বুলি এইটো কথা কোনো তেৰা বেকা নহ'ব 8 তাৰিখে বা 10 তাৰিখে কোৰ্টত সেমকানু আৰু সিদ্ধাৰ্থ শৰ্মা আহিব সেই কথাটো মানে খুদিব যে জুবিন দাক কেনেকৈ হত্যা কৰিছিল আৰু কোনে হত্যা কৰিছিল কোন 4 জনে সহায় কৰিছিল এই হত্যাকাৰীটো কোন কিয় জুবিন দাক হত্যা কৰিছিল ইমান কম দিনৰ ভিতৰত যে সিদ্ধাৰ্থ শৰ্মা তাৰ বেংকলৈ লাখ লাখ কৰোৰ টকা কেনেকৈ আহিলে জুবিনদাৰ টকা লুটি কিয় এনেকুৱা জুবিনদাক হত্যা কৰিব পাৰিছিল এই কথাটো সকলো স্পষ্টভাৱে ক্লিয়াৰ হ'ব আপোনালোকে নিউজটো 8 তাৰিখে বা 10 তাৰিখে মিছ নকৰিব 8 তাৰিখে 10 তাৰিখে এটা লাইভ দিম মই ভিডিঅ'ত আপোনালোকে চাব যে এই কথাটো কেনেকৈ তেৰা বেকা ক'ব পাৰিব সিদ্ধাৰ্থ শৰ্মা আৰু সেমকানুৱে কোনো তেৰা বেকা ক'ব নোৱাৰিব কোৰ্টলৈ লৈ অনা হ'ব কাৰাগাৰৰ পৰা যে বাক্সাত আছে সেমকানু সিদ্ধাৰ্থ জেললৈ অতি সোনকালে আহিব কোৰ্টত তাৰ পিছত খুদা হ'ব যে জুবিন দাক কেনেকৈ হত্যা কৰিছিল আপোনালোকে মিছ নকৰিব 8 তাৰিখে বা 10 তাৰিখে মোৰ চেনেলত অতি সোনকালে দেখিব দেই আপোনালোকে ৱেইট কৰি থাকা 8-10 তাৰিখে মই ভিডিঅ' আপলোড কৰিম বা লাইভ ভিডিঅ'ত আপোনালোকক স্পষ্টভাৱে দেখাই দিম জুবিন দাক কেনেকৈ হত্যা কৰিছিল সেমকানুৰ বা সিদ্ধাৰ্থৰ মুখৰ পৰা ওলাই যাব এই কাহিনীটো ঠিক আছে আপোনালোকে ৱেইট কৰি ৰাখিব আৰু যদি চেনেলত নতুনবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব কোনটো ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা জনাই দিব দেই থ্যাংক ইউ সো মাচ আপোনালোকে আপোনাৰ ডিস্ট্ৰিক্টটো কৈ আছে মই ভিডিঅ'ত কৈ আছো না আপোনাৰ ডিস্ট্ৰিক্টটো কোনটো জেগাৰ হয় আপোনালোকে কমেন্টত জনাই দিছে থ্যাংক ইউ সো মাচ বহুত দূৰৰ পৰা মোৰ ভিডিঅ' চাই আছে শিৱসাগৰ কোবা ওদালগুৰি কোকৰাঝাৰ দৰং জিলা বহুত মানুহে চাই আছে বাক্সা জিলা চিৰাং জিলা সকলোৱে থ্যাংক ইউ সো মাচ আপোনালোকে মোক এনেকুৱা সাপোৰ্ট কৰিব আৰু নিউজত আপোনালোকে জুবিনদাৰ কাৰণে এটা কমেন্ট লিখি দিব এতিয়া আমি নিউজত চাই লম আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া কি ঘোষণা কৰিলে জুবিনদাৰ হত্যাৰ বাবে ঠিক আছে আপোনালোকে চাই ল'ব কোন প্ৰথমে মোৰ চেনেলত স্বাগতম জনালো এতিয়া চাই ল'ব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি নতুনবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব দেই ঠিক আছে চাই লোৱা কৰাৰ পিছত আজি লোকসভাৰ মজিয়াত দেশৰ সংসদৰ মজিয়াত যোৰহাটৰ সাংসদ বিৰোধী উপদলপতি কংগ্ৰেছ দলৰ উপদলপতি গৌৰৱ গগৈয়ে ক'লে যে জুবিন গাৰ্গ গৈছিল ছিংগাপুৰলৈ বিদেশ মন্ত্ৰালয় কেন্দ্ৰৰ বিদেশ মন্ত্ৰালয় আয়োজন কৰা এটা অনুষ্ঠানলৈ এই অনুষ্ঠানটোৰ আয়োজক আছিল কেন্দ্ৰীয় বিদেশ মন্ত্ৰালয়ৰ লগতে ছিংগাপুৰস্থ ভাৰতীয় উচ্চায়ুক্ত গতিকে ছিংগাপুৰৰ ইণ্ডিয়ান হাই কমিছনাৰ আৰু ভাৰতৰ বিদেশ মন্ত্ৰালয় আয়োজন কৰা এটা চৰকাৰী অনুষ্ঠান এই চৰকাৰী অনুষ্ঠানটোলৈ যাওঁতে জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল সেই কথা অসমবাসীয়ে জানিব খোজে বিদেশৰ ভূমিত এটা চৰকাৰী অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ
কৰিবলৈ জুবিন গাৰ্গক কোনে হত্যা কৰিলে তাৰ উত্তৰ পাবলৈ অসমবাসী ৰৈ থকা বুলি গৌৰৱ গগৈয়ে অভিযোগ মন্তব্য কৰিছে আৰু গৌৰৱ গগৈয়ে দাবী কৰিছে মৰণোত্তৰভাৱে অসমী আইৰ এইগৰাকী অন্যতম শ্ৰেষ্ঠ সন্তানক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰিব লাগে আজি লোকসভাৰ অধিৱেশনৰ শূন্যকালীন ঘণ্টাত অসমৰ সাংসদ গৌৰৱ গগৈয়ে এই কথাখিনি উত্থাপন কৰাৰ সমান্তৰালভাৱে জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰাৰ গৌৰৱ গগৈৰ যি দাবী তাৰ সমান্তৰালভাৱে যিটো অভিযোগ উত্থাপন কৰিলে এইটো এই মুহূৰ্তত অতি তাৎপৰ্যপূৰ্ণ কিয়নো গৌৰৱ গগৈয়ে স্পষ্ট ভাষাৰে কৈছে যে অসম চৰকাৰে ইতিমধ্যে জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হৈছিল বুলি মন্তব্য কৰিছে আৰু হয় অসমবাসীয়ে জানে যে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ তেৰা বেকা নোহোৱাকৈ স্পষ্ট ভাষাৰে বিধানসভাৰ মজিয়াত আজি কেইদিনমানৰ আগতে কৈছে বিধানসভাৰ অধিৱেশনৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত কৈছে যে জুবিন গাৰ্গক ছিংগাপুৰত এজন ব্যক্তিয়ে হত্যা কৰিছিল আৰু ৪-৫জন ব্যক্তিয়ে সহায় কৰিছিল জুবিন গাৰ্গক হত্যা কৰা হৈছিল তাত কোনো দ্বিধা নাই তেওঁ বাৰম্বাৰ এই কথাটো দোহাৰিছে আৰু গোটেই ঘটনাটোৰ যি তদন্ত চলি আছে সেয়া এটা হত্যাকাণ্ডৰ তদন্ত চলি আছে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ নং ধাৰাৰ অধীনত গোচৰৰ তদন্ত চলি আছে যিকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক এটা হত্যাকাৰী বুলি ধৰি তেওঁলোকক একোজন হত্যাকাৰী হিচাপে জ্ঞান কৰি আৰক্ষীয়ে তদন্ত চলাই আছে আৰু এই SITৰ প্ৰতিবেদনৰ তথ্যৰ আধাৰত তেওঁ যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ উপৰঞ্চি তেওঁ গৃহমন্ত্ৰীও গতিকে তেওঁৰ এই কথা জ্ঞাত যে SITয়ে তথ্য পাইছে যে ছিংগাপুৰত জুবিন গাৰ্গক এজন ব্যক্তিয়ে হত্যা কৰিছিল আৰু ৪-৫জন লোকে সহায় কৰিছিল আৰু তেওঁলোকক শাস্তি দিবলৈ তেওঁ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰীয়ে দাবী উত্থাপন কৰিছিল কিন্তু আজি গৌৰৱ গগৈয়ে ক'লে যে ছিংগাপুৰত কোনে অনুষ্ঠান পাতিছিল গৌৰৱ গগৈৰ মতে আৰু এই কথাটো আমি ইতিমধ্যে অৱগত যে ছিংগাপুৰত দেশৰ বিদেশ মন্ত্ৰালয়ে নৰ্থ ইষ্ট ফেষ্টিভেল যেটো আয়োজন কৰা হৈছিল এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ অন্যতম আয়োজক আছিল কেন্দ্ৰীয় চৰকাৰৰ বিদেশ মন্ত্ৰালয় আৰু এই অনুষ্ঠানটো সম্পূৰ্ণৰূপে দায়িত্বত আছিল ভাৰতৰ ছিংগাপুৰস্থ ভাৰতীয় উচ্চায়ুক্তৰ গতিকে সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যাওঁতে বিদেশৰ ভূমিত জুবিন গাৰ্গক কিদৰে কোনে কেনেকৈ হত্যা কৰিলে এয়া জানিবলৈ অসমবাসী উদগ্ৰীৱ হৈ থকা বুলি গৌৰৱ গগৈয়ে আজি মন্তব্য কৰিছে সমান্তৰালভাৱে গৌৰৱ গগৈয়ে কৈছে যে জুবিন গাৰ্গক মৰণোত্তৰভাৱে হ'লেও ভাৰত ৰত্ন প্ৰদান কৰিব লাগে অসমীয়াৰ এইগৰাকী শ্ৰেষ্ঠ সন্তান মই পিছৰ টিমক অনুৰোধ জনাম আমাৰ হাতত গৌৰৱ গগৈ আজি সদনত দিয়া তেওঁৰ সেই চমু ভাষণটো আমাৰ হাতত আছে সেই ভাষণটো এবাৰ দৰ্শকসকলক শুনাই লোৱাৰ পিছত আমি এই বিষয়টোৰ আলোচনালৈ পুনৰ উভতি আহিব পাৰিম মই এংকৰ কৃষ্ণ ভূঞাৰ অনুমতি সাপেক্ষে PCR টিমক অনুৰোধ জনাইছোঁ সেই বাইটটো সেই স্পিচটো গৌৰৱ গগৈ আজি লোকসভাত যেটো ভাষণ চমু ভাষণ দিলে জুবিন গাৰ্গ প্ৰসংগত সেই ভাষণটো এবাৰ শুনাই লওক I stand in the Parliament of India to pay tribute to one of the greatest sons of our mother Assam, Ohomia Ai, late Zubin Garg. Late Zubin Garg was a legendary musician. Honorable Madam Chairperson, I stand in the Parliament of India to pay tribute to one of our greatest sons of our mother Assam, Ohomia Ai, late Zubin Garg. Zubin passed away in Singapore on 19 September when he was due to perform at a function organized by the Government of India, Ministry of External Affairs and the High Commission of India to Singapore. Zubin was an artist, humanitarian, environmentalist, wildlife lover, and a voracious reader of books. During the 80s and 90s, he gave the people of Assam hope, and in recent years, he gave us moral courage and steel in our spine. He taught us how to overcome personal trauma and not be divided by religion and caste. Truly, Assam meant tea, oil, rhinoceros, and Zubin Garg. He showed us a vision of Borokham that is free from hate, fear, suspicion, and mistrust. Zubin will always be our Kanchanjunga. Today, the people of Assam miss him terribly. We want justice for Zubin Garg. The state government of Assam says that it was a murder. Then we want to know that how, during a program organized by the government of India, a murder was committed on foreign soil. We want justice for Zubin Garg, and we request the government of India to give the highest civilian honor to late Zubin Garg. Thank you. হয় সেয়া আছিল গৌৰৱ গগৈৰ মন্তব্য আজি গৌৰৱ গগৈৰ সংসদত শূন্যকালীন ঘণ্টাত দিয়া ভাষণ লোকসভাৰ মজিয়াত গৌৰৱ গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিলে প্ৰথমতে গৌৰৱ গগৈৰ দাবী যে জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰিব লাগে অসমীয়া আইৰ অন্যতম শ্ৰেষ্ঠ সন্তান জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গক অসমৰ এই শ্ৰেষ্ঠ সন্তানটিক যি এতিয়া আমাৰ মাজত নাই তেওঁক মৰণোত্তৰভাৱে জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদান কৰিব লাগে দ্বিতীয়তে জুবিন গাৰ্গক
জাষ্টিছ ফৰ জুবিন গাৰ্গ এই কথাটো তেওঁ সমূহ ভাষণত দুবাৰকৈ গৌৰৱ গগৈ আজি সংসদৰ মজিয়াত লোকসভাত ক'লে প্ৰথমজন সাংসদ যি ভাৰতৰ সংসদৰ মজিয়াত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ প্ৰসংগ উল্লেখ কৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ উল্লেখ কৰিলে আৰু জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ কথা সজোৰে আজি দাবী তেওঁ উত্থাপন কৰিলে আৰু জুবিন গাৰ্গে যদি ভৱিষ্যতে ভাৰত ৰত্ন পায় তেতিয়াহ'লে সংসদৰ মজিয়াত এই দাবী উত্থাপন কৰা প্ৰথমজন সাংসদ হৈ ৰ'ব গৌৰৱ গগৈ কিন্তু সেয়া যিয়ে নহওক গৌৰৱ গগৈ উত্থাপন কৰা এই দাবীতকৈ অন্যতম গুৰুত্বপূৰ্ণ দিশটো হ'ল যে গৌৰৱ গগৈয়ে স্পষ্ট ভাষাৰে কৈছে যে জুবিন গাৰ্গ ছিংগাপুৰলৈ গৈছিল ভাৰত চৰকাৰে আয়োজন কৰা ছিংগাপুৰস্থ ভাৰতীয় হাই কমিছনাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে আয়োজন কৰা এক অনুষ্ঠানত ভাগ ল'বলৈ আৰু সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যাওঁতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা অসম চৰকাৰে কোৱাৰ দৰে বিদেশৰ মাটিত ছিংগাপুৰত জুবিন গাৰ্গক কিদৰে হত্যা কৰা হ'ল সেই কথা জানিবলৈ উদগ্ৰীৱ হৈ আছে অসমবাসী গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ এই অভিযোগ ভাৰত চৰকাৰে আয়োজন কৰা অনুষ্ঠান এটাত জুবিন গাৰ্গে অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰলৈ গৈছিল নে নাই এই কথাটো অসমবাসীয়ে জানিব লাগে আৰু এইটো স্পষ্ট কৰাৰ দায়িত্ব হ'ল কেন্দ্ৰীয় চৰকাৰৰ আজি যেহেতু সংসদৰ মজিয়াত গৌৰৱ গগৈয়ে এই কথাটো উত্থাপন কৰিলে যে বিদেশ মন্ত্ৰালয়ে ছিংগাপুৰত অনুষ্ঠান আয়োজন কৰিছিল নৰ্থ ইষ্ট ফেষ্টিভেল তাৰ আয়োজক আছিল ছিংগাপুৰস্থ হাই কমিছন ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ে যে এই অনুষ্ঠান আয়োজন কৰিছিল সেই কথা আমি জানো কিন্তু আজি সংসদৰ মজিয়াত যেতিয়া এজন দায়িত্বশীল সাংসদে বিৰোধী সাংসদ হ'লেও এই প্ৰসংগটো উত্থাপন কৰিলে যে বিদেশৰ মাটিত গৈ কিদৰে বিদেশৰ মাটিত কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যাওঁতে জুবিন গাৰ্গক কোনে হত্যা কৰিলে সেই কথাটো অসমবাসীয়ে জানিব লাগে আৰু নিশ্চিতভাৱে গৌৰৱ গগৈৰ এই চমু ভাষণটোৱে এই গোটেই ঘটনাটো জুবিন গাৰ্গ কেন্দ্ৰিক যিটো তদন্তৰ ঘটনা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু মুখ্যমন্ত্ৰীৰ ভাষাত জুবিন গাৰ্গৰ হত্যাকাণ্ড এই গোটেই ঘটনাটোক সামগ্ৰিকভাৱে আজিৰ গৌৰৱ গগৈৰ এই মন্তব্যই নতুন দিশ বা নতুন গতি প্ৰদান কৰিব কৃষ্ণ আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি মুহূৰ্তত আপুনি খুব গুৰুত্বপূৰ্ণ কেইটামান কথা উল্লেখ কৰিছে ইতিমধ্যে আজি সদনৰ শূন্যকালীন ঘণ্টাত গৌৰৱ গগৈ যিকেইটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এই অভিযোগ কেইটাক লৈ নিশ্চিতভাৱে চৰ্চা হ'ব গৌৰৱ গগৈ এটা স্পষ্টকৈ কৈছে যে ভাৰত চৰকাৰে আয়োজন কৰা অনুষ্ঠানলৈ জুবিন গাৰ্গ গৈছিল ভাৰতীয় উচ্চায়ুক্ত আৰু ভাৰত চৰকাৰে আয়োজন কৰা যি অনুষ্ঠানলৈ জুবিন গাৰ্গ গৈছিল আৰু সেই চৰকাৰী এটা অনুষ্ঠানলৈ যাওঁতে জুবিন গাৰ্গক কোনে হত্যা কৰিলে সেই প্ৰশ্নটো আজি সদনত উত্থাপন কৰিছে গৌৰৱ গগৈয়ে বন্ধুসকল আপোনালোকে ভিডিঅ'টো দেখিলা আপোনালোকে এতিয়া কমেণ্ট কৰি জনাব জুবিন দাৰ ন্যায় কেনেকৈ লাগিব মানে শাস্তি কেনেকৈ লাগিব আপোনালোকে কমেণ্ট কৰি জনাব জুবিন দাৰ হত্যাকাৰী তেতিয়াহ'লে এইখিনিতে ভিডিঅ'টো এণ্ড কৰিলোঁ আপোনালোকে যদি নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনাৰ ডিষ্ট্ৰিক্টটো ক'বলৈ নাপাহৰিব দেই এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ভাল লাগিলে লাইক কৰি দিব আৰু কেনেকৈ ধৰণৰ আপডেট লাগে আপোনালোকে কমেণ্ট কৰি জনাব মোৰ এইটো চেনেলত সদায় আপডেট ভিডিঅ' আহিব আপোনালোকে ছাপোৰ্ট কৰি চাব ঠিক আছে নেক্সট আপডেট লগ পাম ধন্যবাদ থেংক ইউ ছ' মাছ